টাই মহোৎসৱত বিভিন্ন খাদ্য বিপণীসমূহো ইয়াত উপলব্ধ হৈছে আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্নজন আহিছে। এগৰাকী বাইদেউ আছে, মই তেওঁৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। ধুনীয়াকৈ এইফালে গাহৰি ষ্টেক সাজু কৰি ৰাখিছে। আৰু কি ৰাখিছে? টোপোলা ভাত ৰাখিছোঁ, গাহৰি পোৰা ৰাখিছোঁ, কুকুৰা পোৰা ৰাখিছোঁ, তাৰপৰা আমাৰ ছাই আপং ৰাখিছোঁ। আৰু গ্ৰাহকৰ সঁহাৰি কেনেকুৱা পাইছে? গ্ৰাহকৰ সঁহাৰি এনেকুৱাই আৰু চলিছে অলপ। কেনেকুৱা আপোনালোকে মূল্যটো কেনেকুৱা ৰাখিছে? এই পৰ আপংটো থৈছোঁ 100কে, হয়, আৰু গাহৰি পোৰাটো ষ্টিক 100কে, হয়, কিছুমান 200 আছে পিচ পাৰ পিচ, হয়, এনেকৈ ৰাখিছোঁ আৰু। আৰু আপোনালোকৰ যদি এই মেলাতে যদি থলুৱা খাদ্যৰ সোৱাদ ল'ব বিচাৰে, মিচিং জনগোষ্ঠীৰ নহয় জানো, ইয়াত আহিব পাৰে আপোনালোকে। আৰু বাইদেউ আপোনালোকে ক'ৰ পৰা আহিছে? মই ফিলবাৰী তিনিআলিৰ পৰা আহিছোঁ। ফিলবাৰী। হয়। জুতি লগাই খাব পৰাকৈ সাজু কৰি ৰাখিছে আপোনালোকে। ৰাখিছোঁ। আপুনি যিহেতু ব্যস্ত আছে, আপোনাক আৰু আমনি নকৰোঁ। আৰু বিপণী আছে ইয়াত দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু গ্ৰাহকসকলেও আছে এনেকৈ। আমি অলপ যদি আগলৈ যাওঁ, অন্য এটা ব্যতিক্ৰমী বস্তু ইয়াত দেখিছোঁ যে আগতে মই দেখা নাছিলোঁ। ইয়াত কাঠফুলা ষ্টিক তেওঁলোকে বিক্ৰী কৰিছে। কাঠফুলা এনেকৈ পুৰি এনেকৈ বিক্ৰী কৰিছে, লগত গাহৰি মাংস, এইফালে মাছ। কিনো ৰাখিছে মই তেওঁলোকৰ পৰা কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথম পৰিচয়টো জানি ল'ব বিচাৰিছোঁ। আৰু কি ৰাখিছে? হয়, নমস্কাৰ। আমি শদিয়াৰে হৈছোঁ। আপোনাৰ আছে গাহৰি ষ্টিক আছে, আকৌ মাছৰ ষ্টিক, তাৰপিছত আকৌ মাছৰুম ষ্টিক, তাৰপিছত আকৌ ব্ৰইলাৰ পাখি এনেকৈ থোৱা হৈছে, আকৌ শিঙি মাছো ৰখা হৈছে। তাৰপিছত আপোনাৰ ৰহি, চাইমদ, বিশেষকৈ আমাৰ ৰহিটো মেইনেই, লগতে চাইমদো আছে, মালা ৰুটি, চাহ পাব আৰু। মানে ইয়াত কোনোবাই আহিলে এতিয়া ধুনীয়াকৈ জুতি লৈ যাব পাৰিব। আৰু এইখিনিতে এটা সুধিব বিচাৰিছোঁ যে অকল আপোনালোকৰ এইখন ইয়াত টাই মহোৎসৱ বুলিয়ে এনেদৰে বিপণী দিয়া হয় নে অন্য কিবা হ'লেও আপোনালোকে এনেকৈ যায়? দি থাকোঁ আমি। আমাৰ শদিয়াত আৰু ফেষ্টিভেলো হৈ থাকে যে, বাহিৰত হ'লে দি থাকোঁ। আৰু এইফালে কাষত আৰু এগৰাকী আছে, মানে আপোনালোক লগতে নেকি? লগতে। কেনেকুৱা গ্ৰাহকৰ সহায় কেনেকুৱা? ঠিকেই। আৰু ৰহি খাবলৈ আহিছে নে মানুহ? আৰু ইয়াত মাছ দেখিছোঁ, কি মাছ এইটো? শাল মাছ হয়। শাল মাছ। আৰু ইয়াৰ মূল্যসমূহ কেনেকৈ ৰাখিছে আপোনালোকে? আমি 500 দিছোঁ শাল মাছটো। শাল মাছটো। আৰু বাকীবোৰ? বাকী আপোনাৰ পৰ্ক পিচটো 100, আকৌ মাছৰুমটো 50, তাৰপিছত আকৌ আপোনাৰ লোকেল মাছ আছে, সেইবোৰ 100কে লওঁ। আৰু তথাপিতো গ্ৰাহক আহিছে। মানে যিহেতু এওঁলোকে এখন বিপণী দিছে, কিবা এটাতো মূল্য ৰাখিবই লাগিব। আৰু যিহেতু নিজৰ ঠাইতে এক অনুষ্ঠান হৈছে, আপোনালোক আৰু আগবাঢ়ি যাওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আমাৰ জুহাল হয় নামটো, সকলোৱে আহিব পাৰে। নিশ্চয়কৈ। এই ভিডিঅ' চাই বা আপোনালোকে যদি অন্য প্ৰান্ততো এই অনুষ্ঠানৰ পাছতো যদি আপোনালোকক দেখে, নিশ্চয় এই জুহালত আপোনালোকে জুতি ল'বলৈ আহিব পাৰিব। আৰু যিহেতু এনেদৰে আপোনালোকক আজিৰ দিনটোৰ বিভিন্ন দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। এতিয়া গধূলি হ'ল, সন্ধিয়া হ'ল, আৰু বিভিন্ন অনুষ্ঠান বৰ্তমান পৰ্যন্ত চলি আছে। আৰু বিভিন্ন থাইলেণ্ড, মণিপুৰ ইত্যাদিৰ পৰাও বিভিন্ন টাইমূলীয় লোকসকল আহিছে ইয়াত। আৰু এক সাংস্কৃতিক সমাহাৰ ঘটিছে শদিয়াৰ হলৌ গাঁৱত। আৰু এনেধৰণেৰে টাইমূলীয় লোকসকলে সম্প্ৰীতিৰ অটুট বান্ধোনেৰে বান্ধ খাই থাকক, তাৰে কামনা কৰিছোঁ।